Hello guys, welcome to my YouTube channel Ripom's Vlog. আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আমি আহিছো হিৰিম্বা মন্দিৰ। আপোনালোকে পৰিৱেশটো চাওক আৰু আজি আমি হিৰিম্বাৰ বিষয়ে জানিম, নজনা কথা বহুত জানিম। আমি হিৰিম্বাৰ ইয়াতে দেউ আছে, দেউৰ পৰা আমি সকলো তথ্য জানিম আৰু ভিডিঅ'টো এটো হিষ্টৰিকেল হ'ব আৰু ভিডিঅ'টো আৰু ব্লগছ ভিডিঅ'ও আহি আছে। তো চাব আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু হিষ্টৰী নলেজ আপোনালোকে জানক। ধন্যবাদ। এয়া চিনাপনা হিৰিম্বা বাথু থানচালি অৰ্থাৎ বাথু মন্দিৰ। এই মন্দিৰ চিনাপনা গাঁৱত অৱস্থিত। এই মন্দিৰখন 1972 চনতে ইয়াত আমি এই চিনাপনা আঞ্চলিক কমিটিয়ে এখন মন্দিৰ নিৰ্মাণ কৰা হয় আৰু সেই 1972 চনৰ পৰা আহি 2013 চনত এতিয়া বৰ্তমান আমি যি মন্দিৰৰ পৰিৱেশ দেখিছোঁ, এয়া ঘৰ আমি 2013 চনত আৰম্ভ কৰি 2019ত আমি কমপ্লিট বনোৱা শেষ কৰি 2019ৰ 28 এপ্ৰিল তাৰিখে আমি ইয়াত আমাৰ BTCৰ চিফ আগ্ৰামা মহিলাৰীক লৈ এই মন্দিৰখন উদ্বোধন কৰি লোৱা হয়। তাৰ পৰা আহি এতিয়ালৈকে আমি সুন্দৰভাৱে ইয়াতে বাথু পূজা কৰি আছোঁ আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন দৰ্শনাৰ্থী আহি ইয়াত দৰ্শন কৰিছে। আমি বৰ আনন্দিত আৰু ভৱিষ্যতেও যাতে আমি ইয়ালৈ সকলো মানে ৰাইজ আহে, দৰ্শনাৰ্থী আহি আমাৰ লগতে নিজৰ কৃতিত্ব কৰিব, আমি কামনা কৰোঁ। ধন্যবাদ। তো গাইজ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটি যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগ পাম এটা নতুন